ৰাতি কৰি আকৌ বিহু বুলি তই সেই দাই চুলিকেইডাল কাটিব পৰা নাই দেখিবলৈ বৰ বেয়া লগা হৈছে নহয়। পাছে আপোনাৰ দাঢ়িখিনি কাটিব হৈছে আকৌ। ময়ো কাটিব লাগিব। আৰু আগতে বিহু বুলি কিমান খৰ মাখৰ, এতিয়াতো সেই অৰুণাটো আহি গোটেইখন শেষ কৰি পেলালে। অৰুণা নহয় কৰোণা কৰোণা। সেইডালেই নহয় আকৌ ভাইটো ক'লে গ'ল ঘৰত আছেনে নাই? জানো মাইকীটো ক'ত গ'ল মই নাজানো। তাত কিয় তেনেকে কওঁ, সি মনত দুখ পায় নহয়, নকবি ৰাখোন যাক সি ক'ত আছে ৰাখোন, বিচাৰি যা বিচাৰি যা। ৰ'ব ৰ'ব মই চাই আহোঁগৈ ৰ'ব। ক'ত আছে বা এইটো মাইকীটো? কি কৰি আছ? বিহু নাচিবলৈ নাপাওঁ, কিমান বেয়া লাগিছে মোৰ মনটো, সেইকাৰণে মই অকলে অকলে বহি আছো। যোৱাবাৰ কিমান ভাল লাগিছিলে, অঞ্জন দা, বিকাশ দা, জুল দা, সত্য, পিঞ্জুম, ইহঁতে আমি গোটেইখিনিয়ে মিলি কিমান ফূৰ্তি কৰিছিলো। আৰু মন বেয়া কৰিব নালাগে বুজিছ, মই বিহু গাম আৰু তই নাচ। কি তই বিহু গাবি? মই নাচিম, কি মজা লাগিব ন দাদা। গা গা তই বিহু গা, মই নাচো। মন বেয়া কৰিবলৈ আহিছো। এনেকে ঘৰতে বিহু পায় বুজিছ। বাহিৰলৈ ওলাই যাব নালাগে আৰু আপোনালোকো বাহিৰলৈ ওলাই যাব নালাগে বুজিছে। ঘৰতে থাকক সুৰক্ষিত।